আপোনালোকে বাৰু বিয়াত দিয়া প্ৰেজেণ্টৰ কাগজবোৰ পেলাই দিয়ে নেকি? পেলাই দিয়ে যদি এইটো ভুল হৈ আছে আপোনালোকৰ। আৰু মই পেলাই নিদিওঁ, মই কি কৰোঁ তাকে আপোনালোকক আজি দেখাওঁ। প্ৰথমতে মই বুলি সূতা এটা ল'লোঁ, তাৰপিছত ল'লোঁ কেঁচি এখন, তাৰপিছত এয়া ঝাৰুৰ হাতী দেখিছেনে? এয়া ঝাৰুৰ হাতী মই দুডাল ল'লোঁ। তাৰপিছত চাই যাওক ভিডিঅ'টো কি কৰোঁ। তাৰপিছত মই এইখন কেঁচিৰে কাটি ল'ম চাওক। এনেকৈ মই দীঘলীয়াকৈ কাটি লৈছোঁ প্ৰথমতে। এনেকৈ মই কাটি ল'লোঁ এইখন দীঘল কৰি। এয়া দেখাই পাইছে আপোনালোকে। এইয়া তাৰপিছত মই কি কৰিলোঁ চাওক, টুকুৰা টুকুৰি কৰি আছোঁ মই এয়া। একদম মই মানে টুকুৰা টুকুৰি কৰি দিলোঁ এইবিলাক। দেখাই পাইছে আপোনালোকে। এইখিনি মই এতিয়া ছাইডত থলোঁ। বাকী এই ঝাৰুৰ হাতীডাল যে, নাৰিকলৰ ঝাৰুৰ হাতীডাল মই ল'লোঁ হাতত। আৰু বেছি দীঘলকৈ নকৰোঁ, সেইকাৰণে মই চুটিকৈ অলপ ভাঙি ল'ম এইখিনিত। এয়া মই ভাঙি লৈ এইফালে এইডাল আপোনালোকক দেখাইছোঁ এবাৰ। বাকী তাৰে এটুকুৰ ল'লোঁ মই হাতত লৈ এনেকৈ মই ভাঁজ কৰি মই এই ঝাৰু হাতীডালৰ আগত চাওক, এইয়া ঝাৰু হাতীডালৰ আগত মই এনেকৈ লগাই দিম। লগাই মই বুলি সূতাৰ সহায়ত মই এই পিছফালে এনেকৈ এইখিনিত মই য'ত ধৰি আছোঁ এইখিনি জেগাত মই এতিয়া গাঁঠি এটা মাৰি দিম চাওক। এয়া মই বুলি সূতাটো ল'লোঁ, লৈ পেলাই মই এনেকৈ মই এতিয়া গাঁঠি মাৰিম এইখিনিত। এয়া ৰছীডালেৰে মই এতিয়া গাঁঠি মাৰি ল'ম। মোৰ এইটো 1 নম্বৰ এটা গাঁঠি মাৰা হৈ গ'ল এটা। তাৰপিছত মই নেক্সট আৰু এটা সেনেকৈ একে পদ্ধতিত মই ল'ম। একে পদ্ধতিত মই এইটো এনেকৈ গাঁঠি মাৰি ল'ম। প্ৰথমটো যেনেকৈ দেখা হৈছে সেনেকুৱাকৈ ছেকেণ্ডটো মই এনেকৈ গাঁঠি মাৰি লৈছোঁ। এয়া চাওক, এতিয়া মই গাঁঠি মাৰি দিম। যিহেতু আমি বাৰ্থডে বিয়াত এনেকুৱা কাগজ পাওঁৱেই, পেলাই দিয়াতকৈ এনেকৈ মানে বনাব পাৰি আৰু। যিসকলে জানে আৰু মোৰ ফালৰ পৰা এইখিনি মই জানো যিহেতু, সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখাওঁ। আৰু এনেকৈ মই গাঁঠি ল'লোঁ, এয়া 4টামান গাঁঠি ল'লোঁ মই এতিয়া। এবাৰ দেখাই দিছোঁ আপোনালোকক চাওক। এনেকৈ মই গাঁঠি ল'লোঁ, এইডাল মই থলোঁ আৰু এয়া মোৰ দুডাল হৈয়ে গ'ল। দুডাল এনেকৈ মই গাঁঠি লৈ আপোনালোকক দেখাইছোঁৱে, একে প্ৰচেষ্টাতে মই গাঁঠি লৈছোঁ। পদ্ধতি একেটাই। আৰু এতিয়া ভিডিঅ'টো চাই যাওক। এয়া মই আৰু নেক্সট আৰু গাঁঠি আছোঁ। এনেকৈ মোৰ 3ডাল গাঁঠা হ'ল। আৰু ফাইনেলি মই গোটেইখিনি এতিয়া গাঁঠি ল'লোঁ। এয়া চাওক, গাঁঠি ল'লোঁ গোটেইখিনি আৰু আপোনালোকক দেখাই দিছোঁ। বেছিকৈ বনালে বেছিকৈও দিব পাৰে, মই এনেকৈ কমকৈ বনাই আপোনালোকক দেখাইছোঁ মাথো। এনেই পেলনীয়া বস্তু যিহেতু এনেকুৱাকৈ বনাব পাৰে আপোনালোকে। আৰু মই ইয়াতে এনেকৈ এই ৰঙা এইখনতে ওপৰতে এনেকৈ থৈ দিছোঁ। কেনেকুৱা হৈছে জনাব, খুব ধুনীয়া দেখি। যিহেতু পেলনীয়া বস্তু আমাক নালাগেই, কিন্তু মই কিবা এটা কৰি দিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাম বুলি ভাবিলে কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। আৰু এয়া চাওক, মই ভাবিলোঁ সেইটোত নহয়, মই একেলগে মানিক প্লেণ্টডালত লগতে থৈ দিলোঁ। মই মানিক প্লেণ্টডালৰ লগত একেলগে থৈ দিছোঁ। এইটো চাওক। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।